যিকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স কিমান? ইয়াৰ শুদ্ধটো হৈছে 25 বছৰ। কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? লাইকে শৃংগ। কাৰ বিল কেতিয়া কাৰ্যকৰী হৈছিল? 10 জানুৱাৰী 2020 চনত কাৰ বিল কাৰ্যকৰী হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান? 21খন জিলা আছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। অলিম্পিকৰ প্ৰতীকত থকা 5টা আঙুলিয়ে কি প্ৰতিনিধিত্ব কৰে? 5খন মহাদেশক প্ৰতিনিধিত্ব কৰে। যাদৱ পায়েঙে এককভাৱে ৰূপায়ণ কৰা অৰণ্য কোনখন? মেলাই অৰণ্য। কোনখন আৰক্ষী থানাত কনকলতাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল? গহপুৰ থানাত। মিছন বসুন্ধৰা হৈছে অসম চৰকাৰৰ এক কাৰ্যসূচী কাৰ সৈতে সম্পৰ্কীয়? ভূমি আৰু ৰাজহৰ সৈতে সম্পৰ্কীয়। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী আলোচনীৰ প্ৰথম সম্পাদক। উজনি অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগান আছে? ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগান আছে।